নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মই আজি আপোনালোকৰ ওচৰলৈ কোনো কিটচেন ভিডিঅ' লৈ অহা নাই। আজি মই নৱৰাত্ৰি উপলক্ষে মোৰ সম্যক জ্ঞানেৰে আপোনালোকৰ ওচৰলৈ আহিছোঁ অলপ কথা পাতোঁ বুলি। সেয়েহে প্ৰথমতে মই মা দুৰ্গা, মা বাসন্তীৰ শ্ৰী চৰণত প্ৰণিপাত জনাই নৱৰাত্ৰি উপলক্ষে সদৌ অসমবাসী তথা ভাৰতবাসীলৈ মোৰ আন্তৰিক শুভকামনা জনালোঁ। আপোনালোক সকলোৱে জানে হয়তো যে বৰ্তমান চৈত্ৰ নৱৰাত্ৰি চলি আছে। এই নৱৰাত্ৰি বৰ্তমান মাৰ্চ মাহৰ 22 তাৰিখৰ পৰা চৈত মাহৰ 7 তাৰিখ বুধবাৰৰ পৰা আৰম্ভ হৈছে। সেই দিনাৰ পৰা আকৌ হিন্দু ধৰ্মৰ ভাৰতীয় শকাব্দ 1945 আৰম্ভ হৈছে। এতিয়া চৈত্ৰ নৱৰাত্ৰি হৈছে মা দুৰ্গাৰ বসন্তকালত হোৱা পূজা, বাসন্তী পূজা। দুৰ্গা পূজা বছৰত দুবাৰ কৰা হয়, এবাৰ আহিন মাহত আৰু এবাৰ চ'ত মাহত। কেতিয়াবা অৱশ্যে চ'তৰ শেষত আৰম্ভ হৈ বহাগ মাহলৈও চলে। আহিন মাহৰ শুক্লপক্ষৰ প্ৰতিপদ তিথিৰ পৰা আৰু চ'ত মাহৰ শুক্লপক্ষৰ প্ৰতিপদ তিথিৰ পৰা মা দুৰ্গাৰ পূজা অৰ্চনা কৰা হয়। নৱৰাত্ৰি পূজাটো নৱমী তিথিলৈকে কৰা হয়। এইখিনি সময়ত মা দুৰ্গাৰ মৰ্তলৈ নামি আহে বুলি ভক্তগণে কথিত আছে আৰু মা দুৰ্গা এইখিনি সময়ত মৰ্তলৈ নামি আহে আৰু ভক্তগণৰ পূজা গ্ৰহণ কৰি ভক্তৰ মনোকামনা পূৰণ কৰে। মৰ্তলৈ সুখ শান্তি নামি আহে, সমৃদ্ধি নামি আহে, সুখ শান্তিৰ অমিয়া ধাৰা নমাই আনে। প্ৰতিপদৰ পৰা নৱমীলৈকে দেৱীৰ নৱৰূপত পূজা কৰা হয় আৰু ইয়াকে নৱৰাত্ৰি পূজা বোলা হয়। দশমীৰ তিথিৰ দিনাখন দেৱীক সম্পূৰ্ণ ৰূপত পূজা কৰি বিদায় দিয়া হয়। ইয়াকে দশমী বিহিত পূজা বা বিজয় দশমী বোলে। দেৱীৰ নৱৰূপত যি পূজা কৰা হয় তাৰে এই ৰূপকেইটা ক্ৰমে প্ৰথম ৰূপটো হৈছে মা শৈলপুত্ৰী, দ্বিতীয় ৰূপটো হৈছে মাৰ ব্ৰহ্মচাৰিণী আৰু মাৰ তৃতীয় ৰূপটো হৈছে চন্দ্ৰঘণ্টা ৰূপ। তৃতীয় দিনা চন্দ্ৰঘণ্টা ৰূপত পূজা কৰা হয় আৰু চতুৰ্থ দিনা মাক কুষ্মাণ্ডা ৰূপত পূজা কৰা হয়। প্ৰতি পঞ্চমীৰ দিনা মাক মা স্কন্দমাতা হিচাপে পূজা কৰা হয় আৰু 6 নম্বৰ দিনা মা কাত্যায়নী, 7 নম্বৰত মা কালৰাত্ৰি আৰু অষ্টৰাত্ৰিৰ দিনা মা মহাগৌৰী আৰু নৱৰাত্ৰিৰ দিনা সিদ্ধিদাত্ৰী হিচাপে মাক পূজা কৰা হয়। প্ৰতিপদ তিথিৰ পৰা নৱৰাত্ৰি আৰম্ভ কৰে যদিও সাধাৰণতে প্ৰায়ভাগ পূজা মণ্ডপতে কিন্তু ষষ্ঠী তিথিৰ দিনাৰ পৰাহে দেৱীৰ কল্পাৰম্ভ কৰি পূজা অৰ্চনা কৰা হয়। শক্তিপীঠ আৰু কিছু কিছু স্থানতে নৱৰাত্ৰিৰ পূজা কৰা হয়। গুৱাহাটীৰ মা কামাখ্যা দেৱালয় আৰু নলবাৰী জিলাৰ বেলশৰৰ বিল্লেশ্বৰ দেৱালয়ত দেৱীৰ নৱৰূপত নৱদুৰ্গাৰ পূজা কৰা হয়। মহীশাসুৰৰ অত্যাচাৰত অতিষ্ঠ হৈ দেৱগণে দুৰ্গা দেৱীৰ পূজা অৰ্চনা কৰিছিল। তাৰ পিছত সত্যযুগত সুৰথ ৰজাই চ'ত মাহত দুৰ্গা দেৱীৰ পূজা কৰিছিল। চ'ত মাহত বসন্তকাল পৰে আৰু বসন্তকালত কৰা বাবে এই পূজা ভাগক বাসন্তী পূজা বুলি কোৱা হয়। এতিয়া বৰ্তমান বাসন্তী পূজাৰ সময় হৈছে আৰু বৰ্তমান বাসন্তীৰ নৱৰাত্ৰি চলি আছে। এই 22 তাৰিখৰ পৰা মাৰ্চৰ 22 তাৰিখৰ পৰা নৱৰাত্ৰি আৰম্ভ হৈছে আৰু এই পূজা ভাগ 31 মাৰ্চলৈকে চলিব। ত্ৰেতা যুগত প্ৰভু ৰামচন্দ্ৰই মা সীতা দেৱীক লংকাৰ ৰজা ৰাৱণৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ আকৌ কাল নহওঁতে বা সময় নহওঁতে পূজা কৰিছিল, দুৰ্গা দেৱীক পূজা কৰিছিল আৰু সেইবাবে এই পূজাক অকাল বোধন পূজা বুলি কোৱা হয়। আৰু শৰৎকালত হোৱা বাবে
মানে আহিনতে কৰিছিল আৰু সেইটো শৰৎকালত হোৱাৰ বাবে তাক শাৰদীয় দুৰ্গা পূজা বুলিও কোৱা হয়। দ্বাপৰ যুগত আকৌ কুৰুক্ষেত্ৰ যুদ্ধত বিজয়ী হ'বৰ বাবে প্ৰভু শ্ৰীকৃষ্ণৰ আদেশত পাৰ্থয়েও দুৰ্গা দেৱীৰ পূজা কৰিছিল। আৰু এতিয়া এই কলি যুগত শাৰদীয় দুৰ্গা পূজা আৰু বাসন্তী পূজা হিচাপে বছৰত দুবাৰ পূজা কৰা হয়। আৰু মই আজি সেয়ে শেষত পূজা বুলি মই নৱৰাত্ৰি বুলি যিটো মানে আপোনালোকক শুভেচ্ছা জনালোঁ। আৰু নৱৰাত্ৰিৰ এইখিনিয়ে মানে মই জনা হিচাপত নৱৰাত্ৰি শেষত দুৰ্গা দেৱীৰ পূজা হয় প্ৰথম 9 দিন আৰু 10 দিন। দশমীৰ দিনাৰ পিছত দুৰ্গা পূজা শেষ হয় বা বাসন্তী পূজা শেষ হয়। ইমানখিনিয়ে ক'লোঁ আজি আপোনালোকক নৱৰাত্ৰিৰ বিষয়ে। আৰু ইয়াকে কৈ মই আপোনালোক সকলোকে আকৌ এবাৰ নৱৰাত্ৰি পূজাৰ মানে বাসন্তী পূজাৰ শুভেচ্ছা জনাই ইমানতে এৰিলোঁ। লগতে মই আপোনালোকক কৈ থলোঁ যে মোৰ যদি কথাখিনি শুনি ভাল পাইছে বা কিবা হ'লেও অলপ জানিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব। আৰু কোনোবাই যদি নতুনকৈ আজি চাই আছে তেনেহ'লে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তাৰ বাবে অনুৰোধ জনাই সদয় শকত আকৌ পূজাৰ শুভেচ্ছা জনালোঁ। মা বাসন্তীয়ে সকলোৰে মংগল কৰক, পৃথিৱীলৈ ভাল দিন নামি আহক, সকলোৱে সুখত থাকক, শান্তিত থাকক। আকৌ এটা নতুন ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকৰ লগত লগ হ'ম। ধন্যবাদ।